সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। আজি ভিডিঅ'টো বনালোঁ আজি ৰাতিৰ সাজত কি খালে দেখালোঁ অলপমান চাব। যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। পাকঘৰলৈ কিচেনলৈ আহিলোঁ। এতিয়া আহি মই ভাত বনাব আহিছোঁ। কি বনাম এতিয়া দেখাই আছোঁ দেই আপোনালোকক, ৰ'ব। বইল আলু সিজাই থৈছিলোঁ, অলপ ফুচকা খালোঁ, দেখুওৱা নহ'ল, আধা ৰৈ গ'ল। কি গামছা খুলি দিব মৰে, মোৰ গামছা খুলবি নেকি তই? क्या कर रही हो तुम? क्या कर रही हो तुम? किलू तुम झाड़ू मार रही हो? झाड़ू मारिए सर, झाड़ू मारिए सर। ओ झाड़ू मार रहा है, इधर खाना हो रहा है। मम्मी क्या कर रही है? मम्मी सब्जी काट रही है। यार मन अभी मजा आएगा ना भिड़ो। আলু পিটিকা, পিঁয়াজ দিছোঁ, ধনিয়া দিছোঁ, আলু দিছোঁ আৰু জ্বলা দিছোঁ। আমাৰ আলু চাটনি খাই খুব ভাল পায়। আলু চাটনি আৰু দালি বনালে বেলেগ তৰকাৰীৰ প্ৰয়োজনেই নাই মাছ মাংসৰ। দেখিছে, এইখিনি মই ধুনীয়াকৈ চাটনি বনাই ল'ম দেই। আমাৰ খানা ৰেডি হৈ গ'ল। এইটো মাংস দেখিছেনে, ছোৱালীয়ে ভাত ঢালি দিছে। এইটো কৈছিলোঁ যে মই আলু পিটিকা বনাইছোঁ বুলি। এতিয়া আমি খাই লওঁ, আকৌ লগ পাই আছোঁ। খুদা ভাত খাই আছে। নিজে বনাই নিজে কৈছে টেষ্টি বুলি। मसाला चिकन।